जहाँ डाल डाल पर सोने की चिड़िया करते हैं बसेरा, दे भारत देश है मेरा। ৰফি চাহাব একমাত্ৰ শিল্পী আছিল যিগৰাকী শিল্পীৰ সন্মানাৰ্থে অনুষ্ঠানৰ এদিন পূৰ্বে ভাৰতীয় বাণিজ্য দূতাবাসত নৈশ আহাৰৰ আয়োজন চলিছিল। সেই পাৰ্টিত সংশ্লিষ্ট দেশখনত থকা সুবিখ্যাত ভাৰতীয়সকলে অংশগ্ৰহণ কৰিছিল। ডিনাৰ টেবুলত দুলি থাকিছিল দুয়ো দেশৰ জাতীয় পতাকা। ইয়াৰ দ্বাৰা এই কথা স্পষ্ট ৰূপত প্ৰতিফলিত হৈছিল যে ৰফি চাহাবৰ বাবে বিদেশৰ ভূমিত সন্মানিত হৈছিল আমাৰ দেশ। শিল্পীজনাৰ সংগীতানুষ্ঠান পৰিৱেশনকাৰী দলৰ এগৰাকী সদস্য হিচাপে এই সন্মানৰ অংশীদাৰ হোৱাৰ বিৰল সুযোগ লাভ কৰিছিলোঁ। এনেদৰে আমি সন্মানিত হোৱা প্ৰতিবাৰতে এজন প্ৰত্যক্ষকাৰীৰ ৰূপত মই বেছ উৎকণ্ঠিত আৰু উৎফুল্লিত হৈ পৰিছিলোঁ। এই সকলোবোৰ প্ৰাপ্তিৰ অন্তৰালত আছিল এগৰাকী ব্যক্তি, ৰফি চাহাবৰ কৰিশ্মা। হিন্দী ছবিৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কণ্ঠসম্ৰাট মহম্মদ ৰফিৰ মঞ্চানুষ্ঠানৰ পিয়ানো একৰ্ডিয়ান বাদক সঈদ আলী লতিফৰ অভিজ্ঞতাৰ বিৱৰণ এয়া। मेरे देश में हो मेरे देश में पवन चले पुरवाई हो मेरे देश को देखने भाई सारी दुनिया आई मेरे देश में। দৰাচলতে বিদেশত সংগীতানুষ্ঠান পৰিৱেশনৰ বাবে মহম্মদ ৰফি যেতিয়া আমন্ত্ৰিত হৈছিল, দেশৰ গৰিমা জাতীয় পতাকা লগত লৈ যোৱাটো শিল্পীগৰাকীয়ে বিবেচনা কৰিছিল এক দায়িত্ব তথা কৰ্তব্য বুলি। সেয়ে প্ৰস্তুতিৰ সময়ত নিজৰ বেগত আলফুলে ভৰাই লৈছিল দেশৰ পৰিচায়ক জাতীয় পতাকা। সংগীতানুষ্ঠানৰ আৰম্ভণিৰ পূৰ্বে তথা সমাপ্তিৰ অন্তত সংশ্লিষ্ট দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপ্ৰধান অথবা উচ্চস্তৰীয় প্ৰতিনিধিৰ দ্বাৰা আহাৰ গ্ৰহণৰ বাবে আমন্ত্ৰিত হয় কণ্ঠশিল্পীগৰাকী। আহাৰ গ্ৰহণৰ পূৰ্বে ৰফি চাহাবে নিজৰ বেগৰ পৰা সসন্মানে দুখন পতাকা উলিয়াই টেবুলৰ দুই মূৰত লগাই দিয়ে। সংশ্লিষ্ট দেশৰ পতাকাৰ লগতে ভাৰতৰ ত্ৰিৰংগা দুলি থাকে টেবুলৰ দুই মূৰে। এয়া আছিল শিল্পীজনাৰ নীৰৱ দেশ বন্দনা। এই নীৰৱ বন্দনাই কিন্তু সাতসাগৰ ১৩ নদীৰ সিপাৰত সশব্দে বিলাই দিছিল ভাৰতবৰ্ষৰ গৰিমা। ভাৰতীয় সংগীতৰ সুৰভি বিৰলাই দেশৰ সাংস্কৃতিক দূতৰূপে পৰিগণিত হৈছিল মহম্মদ ৰফি। ये देश है वीर जवानों का, अलबेलों का, मस्तानों का, इस देश का यारो क्या कहना, ये देश है दुनिया का गहना। ৰফি চাহাবৰ জীৱন পৰিক্ৰমা ফহিয়াই চালে স্পষ্ট ৰূপত অনুভূত হয় শিল্পীগৰাকীৰ হৃদয়ত অহৰহ অনুৰণিত হৈ থকা স্বদেশ প্ৰীতিৰ গভীৰ অনুৰাগ সম্বলিত বিমল প্ৰশস্তি। বীৰ সৈনিকসকলৰ উৎসাহ প্ৰেৰণা প্ৰদানৰ বাবে কাশ্মীৰৰ সুউচ্চ পাহাৰত অনুষ্ঠান পৰিৱেশন কৰিছিল শিল্পীগৰাকীয়ে। উশাহ চুটি হৈ আহিছিল, অথচ অব্যাহত ৰাখিছিল সুৰৰ যাত্ৰা। সৈনিকৰ মনোবল বৃদ্ধিৰ বাবে ২৫,০০০ বৰ্গফুট ওপৰত ৰফি চাহাবৰ সংগীতানুষ্ঠান পৰিৱেশনৰ গৰ্বিল গাথা আজিও কৃতজ্ঞ ভাৰতীয়ই সশ্ৰদ্ধাৰে সোঁৱৰে। মহম্মদ ৰফিৰ অবিস্মৰণীয় শৈল্পিক যাত্ৰাটো দেশপ্ৰেমৰ গীতিগাথাই অমৰত্ব প্ৰদান কৰিছে। বিশাল হিন্দী ছবি উদ্যোগত সৰ্বাধিক সংখ্যক দেশভক্তিমূলক গীত গাই এক বৰ্ণাঢ্য ইতিহাস ৰচিছে শিল্পীগৰাকীয়ে। অৱশ্যে সকলো সময়তে অভিলেখৰ পৰিসংখ্যাই সাফল্যৰ মাপকাঠি হ'ব নোৱাৰে অথবা নহয়। মহম্মদ ৰফিৰ স্বয়ংসম্পূৰ্ণ গায়কী আৰু বিভিন্ন সুৰকাৰৰ ভিন ভিন চাহিদা পূৰণ কৰাৰ অদ্ভুত আৰু বিস্ময়কৰ দক্ষতা এই ক্ষেত্ৰত অধিক মনোগ্ৰাহী। এই প্ৰসংগত দ্য গ্ৰেট শ্ব'মেন ৰাজ কাপুৰৰ এক নিৰ্মোহ মন্তব্যই মন ভৰাই তোলে। যদিহে মই সম্পূৰ্ণৰূপে দেশভক্তিমূলক ছবি এখন নিৰ্মাণ কৰিলোহেঁতেন, তেন্তে ছবিখনৰ প্ৰতিটো গীতৰ শিল্পী হ'লহেঁতেন ৰফি। ৰাজ কাপুৰৰ বক্তব্য এয়া।
মহম্মদ ৰফিৰ উদাত্ত অথচ আৱেগিক গম্ভীৰ অথচ আবেদনপূৰ্ণ কণ্ঠত প্ৰতিফলিত দেশপ্ৰেমৰ ভাৱনাই ৰাজ কাপুৰৰ মনৰ পৃথিৱীখন জোকাৰি গৈছিল। সেয়ে चले हम फिदा जानो तन साथियों अब तुम्हारे हवाले वतन साथियों कर चले हम फिदा जानो तन साथियों अब तुम्हारे हवाले वतन साथियों। এনেখনত মনত দোলা দিয়ে 1947 চনৰ ইতিহাস থমকি ৰোৱা সেই অধ্যায়ে। সেই সময়ত লালকিল্লাত বিশাল আয়োজন চলিছিল স্বাধীন ভাৰতক আদৰাৰ। আয়োজক কমিটিয়ে মহম্মদ ৰফিৰ হাতত তুলি দিয়ে 3 মিনিটৰ গায়কীৰ আমন্ত্ৰণ। 3 মিনিটৰ বাবে নিজকে সাজু কৰি নিৰ্দিষ্ট সময়ত ৰফিয়ে আৰম্ভ কৰে লেহৰাও তিৰংগা লেহৰাও। পাৰাপাৰ হিন্দৰ্শক ৰফিৰ বিগলিত কণ্ঠ আৰু পুৰঠ গায়কীৰ আৱেশত মন্ত্ৰমুগ্ধ হৈ ৰয়। সোণসেৰীয়া ৰফি কণ্ঠই 1-2 কৰি নিৰ্ধাৰিত 3 মিনিট সময় অতিক্ৰম কৰি কেতিয়া 25 মিনিট স্পৰ্শিলে কোনেও ভবাৰ অৱকাশ নাপালে। ভাৰতবৰ্ষৰ আকাশ বতাহ সাক্ষী হৈ ৰয় অমৃত সনা ৰফি কণ্ঠৰ যাদুসনা দেশপ্ৰীতিৰ। अपनी आजादी को हम हरगिज मिटा सकते नहीं, अपनी आजादी को हम हरगिज मिटा सकते नहीं। सर कटा सकते हैं लेकिन सर झुका सकते नहीं, सर झुका सकते नहीं। 1948 চনৰ কথা। বৰ্ষটোৰ পহিলা মাহতে দেশে হেৰুৱাই জাতিৰ পিতা মহাত্মা গান্ধীক। সৃষ্টিশীল ব্যক্তিসকলে নিজৰ সৃষ্টিৰে বাপুজীলৈ নিবেদিছে শ্ৰদ্ধাঞ্জলি। গীতিকাৰ ৰাজেন্দ্ৰ কিষাণ আৰু দেশৰ প্ৰথম সুৰকাৰ জ্যোতি হুস্নলাল ভগতৰামে গান্ধীজীলৈ শ্ৰদ্ধাঞ্জলি তৰ্পণৰ উদ্দেশ্যে ৰচনা কৰি উলিয়াই সুনো সুনো এ দুনিয়া ৱালো বাপু কিয়ে আমাৰ কাহানী। ঠাহ খাই থকা গায়ক গায়িকাৰ মাজৰ পৰা সুৰকাৰ দয়ে পোনছাটেই নিৰ্বাচন কৰে মহম্মদ ৰফি। 12 মিনিট 33 ছেকেণ্ড দৈৰ্ঘ্যৰ সুনো সুনোৰ শ্ৰৱণাভিলেখ গঢ়ি ৰফিয়ে সকলোৰে প্ৰত্যয়ৰ বিনিময় খোজে। মুক্তিৰ প্ৰথম মাহতে গীতটিয়ে 10 লাখ ৰেকৰ্ড বিক্ৰীৰে সংগীত বিশ্বত অমৰত্বৰ জয়গান ৰচে। सुनो सुनो ऐ दुनिया वालों बापू की ये अमर कहानी, वो बापू जो पूज है इतना जितना गंगा माँ का पानी। सुनो सुनो ऐ दुनिया वालों बापू की ये अमर कहानी। ছবিৰ ক্ষেত্ৰতো অভিব্যক্তিৰ অনিৰ্বচনীয় উপস্থাপনৰ ক্ষমতা দক্ষতাই মহম্মদ ৰফিক একক আৰু অনন্য কৰি ৰাখিছে। ছবিৰ ক্ষেত্ৰতো অভিব্যক্তিৰ অনিৰ্বচনীয় উপস্থাপনৰ ক্ষমতা দক্ষতাই মহম্মদ ৰফিক একক আৰু অনন্য কৰি ৰাখিছে। আত্মপ্ৰকাশতে মহম্মদ ৰফি সংযোজিত হয় দেশপ্ৰেমমূলক গীতৰ সৈতে। ৰফিয়ে কণ্ঠদান কৰা প্ৰথম গীতটি পেহলে আপ ছবিৰ হিন্দুস্তান কে হম। हिंदुस्तान के हम हैं, हिंदुस्तान हमारा, हिंदू मुस्लिम दोनों की आंखों का तारा। हिंदुस्तान के हम हैं, हिंदुस्तान हमारा, हिंदू मुस्लिम दोनों की आंखों का तारा। সমবেত কণ্ঠৰ এই গীতটিৰ পাছত ৰফি কণ্ঠৰ দেশপ্ৰেমৰ ভাৱনাই সমগ্ৰ দেশতে তোলপাৰ লগায় 1948 চনত। এই বৰ্ষৰ শ্বহীদ ছবিৰ ৱতন কি ৰাহ মে গীতটিয়ে সৰ্বস্তৰৰ শ্ৰোতাৰ মাজত অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰে। হিন্দী ছবিৰ দেশপ্ৰেমমূলক গীতৰ ঐতিহাসিক যাত্ৰাত এই গীতটি আদি খোজ হিচাপে চিহ্নিত হয়। वतन की राह में वतन के नौजवान शहीद हो, वतन की राह में वतन के नौजवान शहीद हो। ইয়াৰ পিছত ৰফি কণ্ঠৰ দেশপ্ৰেমৰ সুৰগাথা হিন্দী ছবিৰ গীতি সম্পদৰ ঊৰ্ধত সমূহ ভাৰতীয়ৰ সম্পদ হৈ পৰে। বীৰ জৱান তথা স্বাধীনতা যুঁজাৰুৰ ত্যাগৰ কৰুণ ভাৱনাক মৰ্মস্পৰ্শী ৰূপত সাকাৰ কৰিবলৈ সুৰকাৰৰ বাবে ৰফি কণ্ঠ আছিল সবাৰে ঊৰ্ধত। দেশ বন্দনাৰে যেতিয়া সংগীত সাম্ৰাজ্য মহিমামণ্ডিত কৰাৰ প্ৰয়োজন হৈছিল সুৰকাৰ দৌৰিছিল মহম্মদ ৰফিৰ ওচৰলৈ। মৌ মিঠা ফুলকোমল ৰফি কণ্ঠ প্ৰয়োজন সাপেক্ষে গৰজি উঠে সিংহৰ দৰে।
সুৰকাৰৰ সৃষ্টিত অসাধাৰণ তীব্ৰতা আৰোপ কৰি ৰফি চাহাবে দেশপ্ৰেমৰ সুৰগাথাৰ উত্তৰণ ঘটাই সামাজিক চেতনা সমৃদ্ধ অস্ত্ৰলৈ। সেই গীতি অস্ত্ৰ প্ৰতিজন ভাৰত সন্তানৰ বুকুলৈ প্ৰসাৰিত হয় এক আহ্বান ৰূপে। नफरत की लाठी तोड़ो, लालच का खंजर फेंको, जिद के पीछे मत दौड़ो, तुम प्रेम के पंछी हो देश प्रेमियों, आपस में प्रेम करो देश प्रेमियों। দৰাচলতে দেশপ্ৰেমৰ গাথা ঈশ্বৰীয় ৰফিকণ্ঠেৰে মহৎ বাণীৰ এক ৰূপান্তৰৰ ৰূপত জনতাৰ হৃদয়ত স্থাপন হৈছে। 1980 চনতে মেলানিমাকে মহম্মদ ৰফিয়ে, অথচ প্ৰতিবৰ্ষৰ স্বাধীনতা দিৱস, গণৰাজ্য দিৱস ৰফিকণ্ঠৰ গুঞ্জন অবিহনে আধৰুৱা। ভাৰতবৰ্ষৰ সাংস্কৃতিক ঐতিহ্যলৈ ৰূপান্তৰিত ৰফিগীতিয়ে এনেবোৰ কাৰণতে ভাৰতীয়ৰ আধ্যাত্মিকতাত স্থিতি লৈছে। ভালেমান অনুৰাগীয়ে ৰফি মন্দিৰ স্থাপন কৰি নিজকে ৰফি সেৱক, ৰফি পূজাৰী, ৰফি ভক্তৰূপে পূজা অৰ্চনাৰ পৰা সমাজ সেৱকলৈ উৎসৰ্গিত কৰিছে নিজকে। এগৰাকী শিল্পীয়ে অৰ্জন কৰা এনে প্ৰাপ্তিৰ তুলনা সংগীত বিশ্বতে বিৰল। ৰফি চাহাবৰ এই প্ৰাপ্তিৰ প্ৰধান সমল নিশ্চয় দেশপ্ৰেমৰ অমৰ গাথা। ऐ वतन हमको तेरी कसम, तेरी राहों में जहाँ तक लुटा जाएंगे, भूल क्या चीज है तेरे कदमों पे हम भेंट अपने सरों की चढ़ा जाएंगे। ऐ वतन हमको तेरी कसम, तेरी राहों में जहाँ तक लुटा जाएंगे। ऐ वतन